কবিতাৰ শিৰোনাম ভাল পোৱাৰ উপহাৰ। কবি পৱন ৰাজবংশী আৰু আবৃত্তিকাৰ নিজু। তুমি যে কাহানি মোৰ নোহোৱাৰ প্ৰতিশ্ৰুতিৰে অকলশৰে কৰি এৰি থৈ গ'লাগৈ, কিয় জানো মোৰ অবুজৰ মনটোৱে মানি ল'বলৈকে বিচৰা নাই অ'। এয়া যে প্ৰকৃত সত্য, তথাপিও কিয় জানো সত্যক মানি ল'বলৈ আজি অনিচ্ছুক। হয়তো তোমাক বহুত ভাল পাওঁ, সেয়ে ন। প্ৰায়ে ভাবোঁ নিজকে সংযত কৰি বিষাদবোৰক প্ৰতাৰণাৰ শ্ৰদ্ধাঞ্জলিত সমাধি দিম, কিন্তু বাৰে বাৰে ব্যৰ্থ হওঁ। অপ্ৰাপ্তি বেদনাই জীৱনৰ প্ৰতিটো সুজুতি বাট ভেটি ধৰে। পাই হেৰুৱাৰ যন্ত্ৰণাই জীৱন যাত্ৰাৰ প্ৰতিটো সুজুতিৰ যন্ত্ৰণা নামৰ হাতুৰিৰে কোবাই পংগু কৰে। আচলতে কি জানা, মোৰ সঁচা ভালপোৱাৰ উপহাৰ হিচাপে তুমি দি যোৱা বিষাদৰ পোচাকযোৰ ইচ্ছুক হৈয়ে খুলিব পৰা নাই। কাৰণ এইযোৰ যে তোমাক সঁচা অন্তৰে ভাল পাইছিলোঁ তাৰে চিন। সঁচায়ে এয়া মোৰ বাবে বহুত ডাঙৰ উপহাৰ, বহুত ডাঙৰ।